নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, মই আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ কেনেদৰে আপোনালোকে পান কাৰ্ড এপ্লিকেশ্যন ষ্টেটাছ চাব পাৰিব। সেই ভিডিঅ'টো যদি আপুনি এতিয়ালৈকে চোৱা নাই তেনেহ'লে ওপৰৰ আই বটনত ক্লিক কৰি সেই ভিডিঅ'টো চাই লওক। আজিৰ ভিডিঅ'টোত মই দেখুৱাম কেনেদৰে আপোনালোকে ভোট কাৰ্ড এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে যদি ভোট কাৰ্ডৰ কাৰণে অনলাইন এপ্লাই কৰিছিল আৰু যদি তাৰ ষ্টেটাছ চাব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, আপোনালোকে ভোট কাৰ্ড এপ্লিকেশ্যন ষ্টেটাছ চোৱাৰ কাৰণে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি লওক। বন্ধুসকল, তাৰপিছত আপুনি এনেদৰে চাৰ্চ কৰক NVSP, এনেদৰে লিখি আপুনি চাৰ্চ কৰক। এনেদৰে এটা নতুন পেজ অপেন হ'ব। আপুনি প্ৰথম ৱেবছাইটটোত ক্লিক কৰি দিয়ক। আকৌ এনেদৰে এটা নিউ টেব অপেন হ'ব। ইয়াত আপুনি দেখা পাইছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, ইয়াত আপুনি ক্লিক কৰি দিয়ক। এনেদৰে পেজটো অপেন হ'ব। তাৰপিছত আপুনি ৰেফাৰেঞ্চ আইডিটো দি দিয়ক। অনলাইন কৰোঁতে যিটো নম্বৰ দিছিল সেই নম্বৰটো ইয়াত আপুনি বহুৱাই দিয়ক। বন্ধুসকল, মই মোৰ ৰেফাৰেঞ্চ আইডিটো ইয়াত বহুৱাই দিছোঁ। বন্ধুসকল, আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যিটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটোত মেছেজটোতো আপুনি ৰেফাৰেঞ্চ আইডিটো পাই যাব। সেই নম্বৰটো আপুনি বহুৱাই দিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে ট্ৰেক ষ্টেটাছ, ইয়াত আপুনি ক্লিক কৰি দিব। বন্ধুসকল, এনেদৰে আপোনাৰ ষ্টেটাছটো আহি যাব। আপুনি কিমান তাৰিখে ছাবমিট কৰিছিল, BLA এপইণ্টেড হৈছে নে নাই, ফিল্ড ভেৰিফাই হৈছে নে নাই, আৰু আপোনাৰ এপ্লিকেশ্যনটো একচেপ্ট কৰিছে নে নাই, আপোনাৰ এপিক নাম্বাৰ, এই সকলোবোৰ আহি যাব। বন্ধুসকল, আপোনালোকে এনেদৰে ভোট কাৰ্ড এপ্লিকেশ্যনৰ ষ্টেটাছ চাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটোত ক্লিক কৰি দিব। ধন্যবাদ।